নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং, গুড ইভিনিং, হোৱাট এভাৰ ইট ইজ। আপোনালোকক জব নিউজ এণ্ড ষ্টাডি কেয়াৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেতিয়াহ'লে এইটো চেনেলৰ যোগেদি আপোনালোকে বিভিন্ন ধৰণৰ জব নটিফিকেশ্যনৰ লগতে কম্পিটিটিভ এক্সামৰ বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' লাভ কৰিব। আপুনি যদি এইটো চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম ডেফিনেট আৰ্টিকেল ডিৰ ব্যৱহাৰ। আগৰ ভিডিঅ'টোত আমি পঢ়িছিলোঁ এ আৰু এনৰ ব্যৱহাৰ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ চাই ল'ব। তো ডেফিনেট আৰ্টিকেল ডিৰ প্ৰথম ব্যৱহাৰটো হৈছে কোনো নাউনক নিৰ্দিষ্টকৈ বুজাবলৈ তাৰ আগত ডি আৰ্টিকেল বহে। যদি কোনো নাউনক নিৰ্দিষ্টকৈ বুজায়, নাউন কাক বোলে মই আগৰ ভিডিঅ'টোত কৈছোঁ যে নাম বুজোৱা সকলোবোৰ শব্দকে নাউন বোলে। তো নাউনক যদি নিৰ্দিষ্টকৈ বুজায়, তেতিয়াহ'লে তাৰ আগত ডি আৰ্টিকেল ব্যৱহাৰ কৰা হয়। যেনেকুৱা আই ন' দ্য বয়, মই ল'ৰাজনক চিনি পাওঁ। আই ন' দ্য বয়, মই ল'ৰাজনক চিনি পাওঁ, নিৰ্দিষ্টকৈ বুজাইছে যে এইজন ল'ৰাক চিনি পাওঁ, এইকাৰণে ল'ৰাৰ আগত দি বহিছে, বয়ৰ আগত দি বহিছে। ঠিক আছে। তাৰপিছত চাওক, আই বট দ্য পেন য়েষ্টাৰডে, মই কালি কলমটো কিনিছোঁ। তো কলমটোক নিৰ্দিষ্টকৈ বুজাইছে কাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। যদি কোনো নাউনক নিৰ্দিষ্টকৈ বুজায়, তেতিয়া তাৰ আগত দি ব্যৱহাৰ কৰা হয়। ঠিক আছে, মনত ৰাখিব সদায়। তাৰপিছত ৰুলটো চাওক, ধৰ্মগ্ৰন্থ আৰু পুৰণি মহাকাব্যৰ নামৰ আগত দি ব্যৱহাৰ কৰা হয়। যিবিলাক ধৰ্মগ্ৰন্থ আছে, যেনেকুৱা কোৰাণ, গীতা, বাইবেল আদি ধৰ্মগ্ৰন্থবিলাক আৰু পুৰণি মহাকাব্যৰ আগত সদায় দি ব্যৱহাৰ কৰা হ'ব। উদাহৰণ চাওক, দ্য ৰামায়ণা ৱাজ ৰিটেন বাই বাল্মীকি। এতিয়া ৰামায়ণতে কি? এইটো হৈছে ধৰ্মগ্ৰন্থ, সেইকাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। দ্য বাইবেলটো এটা ধৰ্মগ্ৰন্থ হয়, সেইকাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। ঠিক আছে। এতিয়া চাওক, তাৰ পিছৰ ৰুলটো, কোনো নাউনক এবাৰ উল্লেখ কৰি তাৰ পিছত আকৌ উল্লেখ কৰিলে তাৰ আগত দি বহে। যদি কোনো নাউনক এবাৰ উল্লেখ কৰিছে, কিন্তু তাৰ পিছত যদি আকৌ এবাৰ উল্লেখ কৰা হয়, তেতিয়া তাৰ আগত দি বহে। ঠিক আছে। এতিয়া চাওক, উই চ এ মেন ইন দ্য ফিল্ড, আমি মানুহ এজনক খেলপথাৰত দেখিছোঁ। এবাৰ কৈছে আমি মানুহ এজনক খেলপথাৰত দেখিছোঁ, আকৌ কৈছে দ্য মেন ৱাজ কেৰিং এ বাণ্ডেল অন হিজ হেড, মানুহ এজনে এটা বাণ্ডেল কেৰি কৰিছে তেওঁৰ মূৰত। ঠিক আছে। এবাৰ মানুহৰ কথা কৈছে যে আমি মানুহ এজনক খেলপথাৰত দেখিছোঁ, কিন্তু যেতিয়া আকৌ ব্যৱহাৰ কৰা হৈছে মানুহ এজনৰ কথা, তেতিয়া তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। মনত ৰাখিব, যদি কোনো নাউনক এবাৰ উল্লেখ কৰি তাৰ পিছত আকৌ এবাৰ উল্লেখ কৰা হয়, তেতিয়া তাৰ আগত দি ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে চাওক, এবাৰ এই মানুহজনৰ কথা কৈছে যে বাণ্ডেল অন হিজ হেড, বাণ্ডেলটো কেৰি কৰিছে তেওঁৰ মূৰত, আকৌ সেই বাণ্ডেলটোৰ কথা কৈছে দ্য বাণ্ডেল ৱাজ ভেৰি হেভি, সেই বাণ্ডেলটোৰ কথা কৈছে যে বাণ্ডেলটো হেভি আছিল, তো সেইকাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। যিহেতু আকৌ ব্যৱহাৰ কৰা হৈছে, তাৰ কাৰণে দি ব্যৱহাৰ কৰা হৈছে। তো সদায় মনত ৰাখিব যে কোনো নাউনক এবাৰ উল্লেখ কৰি তাৰপিছত আকৌ উল্লেখ কৰিলে তাৰ আগত দি বহে। ঠিক আছে, সেইটো মনত ৰাখিব, কেতিয়াও পাহৰি নাযাব। আৰু ডিৰ ওপৰত বিভিন্ন ধৰণৰ এক্সামত কুৱেশ্যন আহিয়ে থাকে, তো ৰুলবিলাক মনত ৰাখিব আৰু পাৰিলে নোট কৰি ল'ব। এতিয়া চাওক, নেক্সট ৰুলটো হৈছে, পিছৰ ৰুলটো হৈছে বাদ্যযন্ত্ৰ, মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ আগত দি বহে। যিবিলাক বাদ্যযন্ত্ৰ আছে, মিউজিকেল ইনষ্ট্ৰুমেণ্ট যি আছে, সেইবোৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ আগত সদায় দি বহিব। মিউজিকেল ইনষ্ট্ৰুমেণ্ট কোনবোৰ হয়? যেনেকুৱা ভায়লিন, গীটাৰ, ঢোল, যিবিলাক আছে আৰু কি, সেই সকলোবিলাকৰ আগত সদায় দি ব্যৱহাৰ কৰা হয়। কি কৈছে? হি লাইকছ টু প্লে অন দ্য ভায়লিন, যিটো ভায়লিনটো কি হয়? বাদ্যযন্ত্ৰ হয়, সেইকাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। তাৰপিছত চাওক, গীটাৰটো এটা কি হয়? বাদ্যযন্ত্ৰ হয়, তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। তো মনত ৰাখিব, বাদ্যযন্ত্ৰৰ আগত সদায় দি ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ ৰুলটো চাওক, সাগৰ, মহাসাগৰ, নদী, পৰ্বতমালা আদিৰ আগত দি বহে। কি কৈছে? সাগৰ, মহাসাগৰ, নদী, পৰ্বতমালা আদিৰ আগত দি ব্যৱহাৰ কৰা হয়। এতিয়া চাওক, এক্সাম্পল হিচাপে দিছোঁ, দ্য হিমালয়টো কি হয়? এইটো পৰ্বতমালা হয়, সেইকাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। তাৰপিছত চাওক, ব্ৰহ্মপুত্ৰটো কি হয়? এটা নদী হয়, নদীৰ আগতো দি ব্যৱহাৰ কৰা হয়। ৰুল অনুযায়ী কৈছে সাগৰ, মহাসাগৰ, নদীৰ আগত দি ব্যৱহাৰ কৰা হ'ব। ব্ৰহ্মপুত্ৰটো নদী হয়, সেইকাৰণে দি ব্যৱহাৰ কৰা হৈছে।
তাৰপিছত মহাসাগৰ, দ্য পেচিফিক অচিয়ান, এইটো কি মহাসাগৰৰ আগত দি ব্যৱহাৰ কৰা হয়, সাগৰৰ আগত দি ব্যৱহাৰ কৰা হয়, মহাসাগৰৰ আগত দি ব্যৱহাৰ কৰা হয়, মনত ৰাখিব সদায়, ঠিক আছে। তাৰ পিছৰ ৰুলখিনি চাওক, সংক্ষিপ্ত নামেৰে শ্বৰ্ট এব্ৰিভিয়েশ্যন, সংক্ষিপ্ত নামেৰে লিখা দেশ, সংস্থা আদিৰ নামৰ আগত দি বহে। সংক্ষিপ্ত নামেৰে যিবিলাক দেশ আছে, অৰ্গেনাইজেশ্যন, সংস্থা আছে, যদি সেইবিলাক লিখা হয় সংক্ষিপ্ত নামেৰে, তেতিয়াহ'লে তাৰ আগত সদায় দি ব্যৱহাৰ কৰা হ'ব। চাওক বন্ধু বান্ধৱীসকল, মই আগৰ ভিডিঅ'টোত এ আৰু এনৰ ব্যৱহাৰ যেতিয়া কৰাইছিলোঁ, তেতিয়া আছিল শ্বৰ্ট এব্ৰিভিয়েশ্যন যিবিলাক আছিল, কনচনেণ্টৰে যদি আৰম্ভ হয়, যেনেকুৱা এম এ, এমটো কি হয়, এমটো কনচনেণ্টৰে আৰম্ভ হৈছে, কিন্তু ইয়াৰ চাউণ্ড যিহেতু এমৰ চাউণ্ড যিহেতু ভায়লৰ নিচিনা হয়, আগত কি এম কওঁতে কি আহে, এ আহে, তেতিয়াহ'লে তাৰ আগত সদায় এন বহিব। আপোনালোকে কেতিয়াও কনফিউজ নহ'ব, শ্বৰ্ট এব্ৰিভিয়েশ্যন আহিলে কেতিয়াও কনফিউজ নহ'ব। যদি দেশ, সংস্থা আদিৰ নাম থাকে শ্বৰ্ট এব্ৰিভিয়েশ্যনত, তেতিয়া সদায় তাৰ আগত দি ব্যৱহাৰ কৰা হ'ব। USA টো কি হয়, এটা দেশ হয়, ইউনাইটেড ষ্টেট অফ আমেৰিকা, সেইকাৰণে তাৰ আগত কি ব্যৱহাৰ হৈছে, দি ব্যৱহাৰ কৰাইছে। ইয়াৰ আগত এন ব্যৱহাৰ কৰা নহয়। ইউটো ভায়ল হ'লেও ইয়াৰ আগত এন ব্যৱহাৰ কৰা নহয়। আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়াহ'লে কনফিউশ্যন ক্লিয়াৰ হৈ যাব, ঠিক আছে। UNO, ইউনাইটেড নেশ্যনছ অফ অৰ্গেনাইজেশ্যন, এইটো কি, এইটোৰ আগতো দি ব্যৱহাৰ কৰা হৈছে, যিহেতু এটা অৰ্গেনাইজেশ্যন হয়, দি ব্যৱহাৰ কৰা হৈছে। তাৰপিছত কি, ইউকেটো কি হয়, ইউনাইটেড কিংডম, ইয়াৰ আগতো দি ব্যৱহাৰ কৰা হৈছে, ঠিক আছে। তো আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়াহ'লে কনফিউশ্যন ক্লিয়াৰ হৈ যাব। তাৰপিছত চাওক, কোনো শ্ৰেণী বা জাতি বুজাবলৈ দি ব্যৱহাৰ কৰা হয়। শ্ৰেণী বা জাতি বুজাবলৈ দি ব্যৱহাৰ কৰা হয়, ঠিক আছে। তো এতিয়া চাওক, এক্সাম্পল চালে গম পাই যাব। দি এলিফেণ্ট ইজ এ লাৰ্জ এনিমেল। এলিফেণ্টটো কি হয়, হাতী হয়, হাতী এটা জাতি হয়। এনিমেল হয়, জন্তুৱে হয়, কিন্তু এটা জাতি হয়। জন্তু বহুত প্ৰকাৰৰ জন্তু আছে, বাঘ, হৰিণ, গৰু, বহুত প্ৰকাৰৰ জন্তু আছে, কিন্তু জাতি বুজাইছে যিটো, এলিফেণ্টটো এটা জাতি হয়, সেইকাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। তাৰপিছত কি, দ্য কাউ গিভছ আছ মিল্ক, কি হয়, গৰুৱে আমাক গাখীৰ দিয়ে। তো গৰু এটা জাতি হয়, সেইকাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে, ঠিক আছে। তাৰপিছত চাওক, দ্য আছামিজ স্পীক আছামিজ ইন আছাম। অসমীয়াসকলে অসমত অসমীয়া কয়, ঠিক আছে। তো অসমীয়া যিটো আছে এছামিজ, এইটো কি হয়, জাতি বুজাইছে, যে অসমীয়াসকলে অসমত অসমীয়া কয়। তো যিহেতু জাতি বুজাইছে, সেইকাৰণে তাৰ আগত দি ব্যৱহাৰ কৰা হৈছে। সদায় মনত ৰাখিব, শ্ৰেণী বা জাতি বুজাবলৈ তাৰ আগত দি ব্যৱহাৰ কৰা হয়। তাৰপিছত চাওক, মাত্ৰ একেটা বস্তু বুজোৱা নাউনৰ আগত দি বহে। পৃথিৱী বা এই ইউনিভাৰ্চত যিবিলাক বস্তু এটাই আছে, তাৰ আগত সদায় দি ব্যৱহাৰ কৰা হ'ব। চাওক, ছান, সূৰ্যটোতো পৃথিৱীত এটাই আছে, মানে ইউনিভাৰ্চত এটাই আছে, আৰু নাই, আছে নেকি? যদি আছে তেতিয়াহ'লে জনাব, ঠিক আছে। তাৰপিছত চাওক, দ্য মুন, চন্দ্ৰটো কি পৃথিৱীত এটাই আছে, মানে এই ইউনিভাৰ্চত এটাই আছে, সেইকাৰণে তাৰ আগত সদায় দি বহিছে, ঠিক আছে। মানে একেটা বস্তু বুজোৱা নাউনৰ আগত যিটো এটাই আছে, তাৰ আগত সদায় দি বহিব। পৃথিৱীটো কি এটাই আছে, সেইকাৰণে তাৰ আগত দি বহিছে। আকাশ যিটো আছে, তাৰ আগত দি বহিব, কাৰণ আকাশটো এটাই হয়, ঠিক আছে। এতিয়া চাওক, মই কিছুমান প্ৰেক্টিচ ৰাখিছোঁ আপোনালোকৰ কাৰণে। ডেছ, ৰিচ আৰ নট অলৱেজ হেপী, ইয়াত কি বহিব, এ, এন আৰু দি। আগৰ ভিডিঅ'টো চাই ল'ব, সেইটো চাই তাৰপিছত গোটেইখিনি প্ৰেক্টিচ কৰিব, ঠিক আছে। 5টা ৰাখিছোঁ, বেছি ৰখা নাই। তো আপোনালোকে চাই কৰিব প্ৰেক্টিচটো, মই কৈ দি আছোঁ। ৰিচ আৰ নট অলৱেজ হেপী, ইয়াৰ আগত কি বহিব, এ, এন আৰু দি। ৰিচটো কি হয়, এটা জাতি হয়। ৰিচটো মানে ধনী বুজাইছে, ইয়াত এইটোত জাতি বুজাইছে, ধনী বুজাইছে। তো আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে ইয়াৰ আগত কি বহিব। তাৰপিছত কোৰাণ ইজ হলি বুক, কোৰাণটো কি হয়, ধৰ্মগ্ৰন্থ হয়, তাৰ আগত কি বহিব, এ, এন নে দি, জনাব, ঠিক আছে। মিষ্টাৰ ধনীৰাম ইজ ডেছ MBBS, ইয়াৰ আগত কি বহিব, এ, এন নে দি, জনাব। তাৰপিছত কি, কামৰূপ এক্সপ্ৰেছ ডিপাৰ্টছ অন টাইম। কামৰূপ এক্সপ্ৰেছ, এইটো কাৰ কথা কৈছে, নিৰ্দিষ্টকৈ বুজাইছে, যে কামৰূপ এক্সপ্ৰেছৰ কথা নিৰ্দিষ্টকৈ বুজাইছে। তো ইয়াৰ আগত কি বহিব আপোনালোকে জনাব। ৰাজু গট ডেছ ফাৰ্ষ্ট প্ৰাইজ ইন দ্য ডিবেট কম্পিটিশ্যন, ইয়াৰ আগত কি বহিব, এ, এন নে দি, তাৰপিছত ইন ডেছ ডিবেট কম্পিটিশ্যন, এ, এন নে দি বহিব, আপোনালোকে জনাব, ঠিক আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এইটো ভিডিঅ'ৰ পৰা অলপ নহ'লেও অলপ কিবা শিকিছে,
নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি আমাৰ ভিডিঅ' সকলোতকৈ আগত পায় ঠিক আছে তো আজিৰ দিনটো আপোনালোকৰ কাৰণে শুভ হওক থেংক ইউ